অসমৰ লগতে দিল্লী, কলকাতা, বাংগালুৰু, উৰিষ্যাত অশোক পাব্লিকেশ্যন। দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰচলন অসমৰ প্ৰকাশকৰ গ্ৰন্থ। অসমৰ গ্ৰন্থ প্ৰকাশকে সৰ্বভাৰতীয় পৰ্যায়ত খোজ দিয়ক। অদীপ কুমাৰ ফুকনৰ সৈতে আছুতীয়া আলাপত অশোক পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী অমৰজ্যোতি দাস। অসমৰ দুটামান প্ৰতিষ্ঠানে ভাৰতৰ অন্যান্য ৰাজ্যবিলাকতো বিভিন্ন ধৰণৰ কাম কৰি আছে। ব্যক্তিগত হওক বা কোনোবা প্ৰতিষ্ঠানে হওক, বিভিন্ন ৰাজ্যত তেওঁলোকে কাম কৰিছে। অসমৰ এইটো খুব ভাল খবৰ। কিন্তু এটা প্ৰতিষ্ঠান আছে অসমৰ, যিটো প্ৰতিষ্ঠানে অকল এখন ৰাজ্যত নহয়, অসমতো তেখেতসকলে কাম কৰি আছে। তাৰ বাহিৰেও ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত এই প্ৰতিষ্ঠানটোৱে কাম কৰিছে। দিল্লীত তেখেতসকলে কাম কৰিছে, কলিকতাত কৰিছে, বেংগলোৰত কৰিছে। ইতিমধ্যে নতুনকৈ তেখেতসকলে উৰিষ্যাতো কাম কৰা ইতিমধ্যে এটা পৰিৱেশ সৃষ্টি কৰিছে। এই প্ৰতিষ্ঠানটো এটা ব্যৱসায়িক প্ৰতিষ্ঠান হয়, কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠানলৈ এই প্ৰতিষ্ঠানটো গ্ৰন্থৰ লগত জড়িত। গ্ৰন্থৰ পৃথিৱীখনৰ লগত এই প্ৰতিষ্ঠানটো জড়িত। আৰু এই প্ৰতিষ্ঠানটো হ'ল অশোক বুক ষ্টল। এই অশোক বুক ষ্টল পাণবজাৰত, আমাৰ ভেটিটো পাণবজাৰত অশোক বুক ষ্টলৰ। কিন্তু এই ভেটিটোৱে সমগ্ৰ ইতিমধ্যে দিল্লীত, কলিকতাত, বেংগলোৰত আৰু ইতিমধ্যে উৰিষ্যাত ইতিমধ্যে প্ৰসাৰতা লাভ কৰিছে। এই প্ৰতিষ্ঠানটো মাধৱ দাস তেখেতে আৰম্ভ কৰা, কিন্তু এখেতসকলে অতি সুযোগ্য পুত্ৰ অমৰজিৎ দাসে এই প্ৰতিষ্ঠানটো বহুত আগুৱাই লৈ গৈছে। মই অমৰজিৎ দাসক দুটামান কথা আলোচনা কৰিব বিচাৰিছোঁ। অমৰজিৎ দাস এই যিটো মই ইতিমধ্যে কৈছোঁ যে কেৱল অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষতে ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে, যে দিল্লীতো বিভিন্ন কাম হৈছে। দিল্লীৰ ক্ষেত্ৰত এনেকুৱা কি ধৰণৰ, মানে দিল্লীৰ বিশেষকৈ ইউনিভাৰ্চিটি বা কলেজ বা শিক্ষানুষ্ঠানবিলাকৰ লগত আপোনালোকে কাম কৰিছে, কেনেকুৱা ধৰণৰ কামবিলাক কৰিছে? আমি বিশেষকৈ আপোনাৰ কলেজীয়া ষ্টুডেণ্টখিনিৰ বাবে যিখিনি পাঠ্যপুথি, টেক্সট বুক, তেনেকুৱা আমি তাৰে কলেজৰ অথৰবোৰ লৈ তাত আমি তেনেকৈ কাম কৰিছোঁ। আৰু বিশেষকৈ আজিকালি যিটো চৰ্চা লাভ কৰিছে আপোনাৰ কম্পিটিটিভ এক্সামিনেশ্যন, আজিকালি আপোনাৰ আণ্ডাৰ গ্ৰেজুৱেট পাছ হোৱাৰ পিছতে ষ্টুডেণ্টে বিভিন্ন ধৰণৰ এক্সামবোৰৰ বাবে প্ৰিপেয়াৰ কৰে, UPSC, APSC। আমি বিশেষকৈ তাৰে মেটেৰিয়েল আমি প্ৰিপেয়াৰ কৰি আছোঁ ইন দ্য ফৰ্ম অফ বুক। এইটো আমি যাতে আমাৰ অসমৰ ষ্টুডেণ্টেও তাৰ কোৱালিটি মেটেৰিয়েলখিনি দিল্লীত পায়, তাকে আমি এজ এ হ'ল ইণ্ডিয়াৰ কমন বুক হিচাপে আমি তেনেকৈ প্ৰকাশ কৰি পাৰ্টিকুলাৰলি দিল্লীৰ কোন কলেজ বা কোন ইউনিভাৰ্চিটি, কোনবিলাক ষ্টুডেণ্টৰ ক্ষেত্ৰত এইটো সহায় হৈছে? এইটো আমাৰ বিভিন্ন কলেজ আছে তাত, হিন্দু কলেজ, ৰামদাস কলেজ, মানে আপোনাৰ এখন কমন বুক হিচাপে অল ইণ্ডিয়া। আমাৰ দিল্লীৰ প্ৰকাশনৰ পৰা প্ৰকাশ কৰাৰ মূল উদ্দেশ্যটো হ'ল যে আপোনাৰ পাঠ্যপুথিবোৰ অল ইণ্ডিয়াৰ বাবে কমন বুক, গোটেইখিনি যাতে আমি চিলেবাছ কাভাৰ কৰিব পাৰোঁ। NCERT হয়, NCERTৰ পৰা আপোনাৰ UGCৰ যিটো নৰ্মছ, নিউ এডুকেশ্যন পলিচি আণ্ডাৰত যিখিনি কিতাপ, আমি সেইখিনি পাঠ্যপুথিয়ে মেইনলি প্ৰিপেয়াৰ কৰি আছোঁ। আৰু আমাৰ বিশেষকৈ অকল আপোনাৰ দিল্লী ইউনিভাৰ্চিটি বুলি নহয়, আপোনাৰ বিভিন্ন যিবোৰ আমাৰ ইণ্ডিয়াৰ যিটো চিলেবাছবোৰ গোটাই এজ এ কমন বুক আমি চেষ্টা কৰি আছোঁ। কেনেকৈ কৰে সেইটো আমি এডিটৰিয়েল টীম আছে, আমি বহু মানে এই বিশেষকৈ যিসকল প্ৰফেচাৰ এই কিতাপত সহায় কৰে, হয় লেখা, হয় হয়, এইবিলাক দিল্লীৰ নে অসমৰ নে বাহিৰৰ? অসমৰ আছে, দিল্লীৰ আছে, আপোনাৰ বেংগলৰ আছে, আমাৰ বেংগলোৰৰ আছে, বিভিন্ন ধৰণৰ বিভিন্ন জেগাৰ অথৰ, নাম থকা অথৰ মাৰ্কেটত। আৰু তেখেতসকলে কি কৰে, আপোনাৰ বিভিন্ন ষ্টেটৰ চিলেবাছবোৰ কম্পেয়াৰ কৰি এখন ষ্টুডেণ্ট ফ্ৰেণ্ডলি বুক হিচাপে উলিওৱাৰ চেষ্টা কৰে। কি ছাবজেক্ট মানে? আমি মোটামুটি গোটেই ফিল্ডতে কাম কৰি আছোঁ। আমাৰ মেইনলি ষ্ট্ৰং পইণ্ট অল ইণ্ডিয়াত হৈছে এতিয়া মেইনলি এন্থ্ৰপলজি, ইকনমিক্স আৰু কমাৰ্চ। মানে এই তিনিটাৰ ক্ষেত্ৰত অশোক বুক ষ্টলে ইতিমধ্যে এটা ভেটি অল ইণ্ডিয়াত ধৰিব পাৰিছোঁ। এন্থ্ৰপলজিত আমি একমাত্ৰ পাব্লিচাৰ ইণ্ডিয়াত যোনে হায়েষ্ট নম্বৰ অফ বুকছ উলিয়াবলৈ চেষ্টা। এইটো অসমৰ ৰাইজে জনা ভাল যে অসমৰ এটা পাব্লিচাৰ গ্ৰুপে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এটা অতি সুখ্যাতি লাভ কৰিছে। কেলকাতাতো আপোনালোকে কৰিছে। প্ৰথমতে দিল্লী ক'ত আছে আপোনালোকৰ অফিচ? দিল্লী আপোনাৰ আনচাৰী ৰোড, যিটো মেইন বুক মাৰ্কেট আমাৰ, তাতে এটা নাম বেলেগ। তাৰ আমাৰ অল ইণ্ডিয়া অনুষ্ঠানৰ নাম হৈছে আপোনাৰ গ্ল'বেল নেট পাব্লিকেশ্যন। এইটো আমাৰ অল ইণ্ডিয়া যিখিনি আমাৰ প্ৰজেক্ট সেইখিনি ইয়াৰ আণ্ডাৰত কৰা হয়। আৰু আমাৰ ৰিজনেল যিখিনি এইখিনি আপোনাৰ অশোক পাব্লিকেশ্যন নামত অলৰেডি কৰি আহিছোঁ। আজি 30টা বছৰ পাৰ হ'ল আমাৰ। কেলকাতাত ক'ত আছে আপোনালোকৰ? কেলকাতাত ঠিক তেনেদৰে আপোনাৰ যিখন কলেজ ষ্ট্ৰীট বুক মাৰ্কেট, তাৰ মাজমজিয়াতে আমাৰ আপোনাৰ কলেজ ষ্ট্ৰীট মাৰ্কেটতে আছে।
কলিকতাৰ ক্ষেত্ৰত আপোনাৰ কি ধাৰণা, কি যিটো উদ্দেশ্যটো কি? কলিকতাৰ ক্ষেত্ৰত আমি খুব আশাবাদী আৰু খুব সোনকালে আমি মানে এটা ষ্টেজ আমি পাবলৈ বেংগলী এডিশ্যন, তাত আমি গোটেইখিনি পাঠ্যপুথি যিখিনি আপোনাক মই অলৰেডি ক'লোঁ সেইখিনি পাঠ্যপুথিৰ বেংগলী এডিশ্যনবিলাক আমি তাত উলিয়াই আছোঁ ষ্টুডেণ্ট, কাৰণ আজিকালি বহুত ষ্টুডেণ্ট ডিপ্ৰাইভড। ৰাইটাৰ আমাৰ গোটেইখিনি কলকাতা ইউনিভাৰ্চিটিৰ অথৰ আছে, আমাৰ ধৰক তাত যাদৱপুৰ ইউনিভাৰ্চিটি আছে, তাত চিটি কলেজ বুলি ছায়েন্সৰ বিখ্যাত কলেজ তাৰে অথৰ আছে আমাৰ। তেনেকৈ আমাৰ অথৰখিনি খুব পুৰণি অথৰ আৰু নাম থকা অথৰ, কিন্তু আমি আপোনাৰ নতুন কাৰিকুলাম হিচাপে আমি কামবিলাক কৰি আছোঁ। যিবোৰ আগৰ কিতাপ সেইবোৰ আজিকালি ষ্টুডেণ্টে অলপ ফ'ল' কৰিবলৈ প্ৰব্লেম, যিহেতু তাত এক্সট্ৰা মেটেৰিয়েল বহুত এনেকুৱা আছে। আমি বিচাৰিছোঁ ষ্টুডেণ্টে যিহেতু আজিকালি সময় বহুত কম পায়, আপোনাৰ ছেমিষ্টাৰ হোৱাৰ পৰা 2 মাহ 3 মাহ পঢ়িবলৈ সময় পায়, তো ঠিক আমি ধৰক তেনেকুৱা ছেমিষ্টাৰ ৱাইজ বুকছ তাত বেংগলী এডিশ্যনত উলিয়াবলৈ ট্ৰাই কৰি আছোঁ। বেংগলোৰত যে আপোনালোকে কৰে, বেংগলোৰত কি কৰে? বেংগলোৰটো আমাৰ তাৰে এজন বিখ্যাত ডিষ্ট্ৰিবিউটৰ, মাংলা বুক ডিষ্ট্ৰিবিউটৰ বুলি, তেখেতৰ লগত এজ এ কোঅপাৰেশ্যন আমি তাত প্ৰমোশ্যনৰ কাম কৰি আছোঁ। তাত ইংৰাজী চলিব আপোনাৰ, তাৰে যিটো চিলেবাছ আপোনাৰ বেংগলোৰ ইউনিভাৰ্চিটিৰ যিটো চিলেবাছ তাৰ আণ্ডাৰত আমি তেনেকৈ কৰি আছোঁ। আৰু মই আপোনাক ক'বলৈ এটা সুযোগ পাইছোঁ, যিহেতু কওঁ আমি তাৰমানে আমাৰ মূল উদ্দেশ্যটো হ'ল এভৰি ষ্টেট তাহাঁতৰ যিটো ষ্টেট চিলেবাছ তাৰ মতে আমি এক্সট্ৰাকৈ কিতাপ উলিয়াবলৈ এটা প্ৰজেক্ট আমাৰ আছে। আজি বেংগলোৰ নহয়, আমি আপকামিং ছেশ্যনত আমি নতুন শিক্ষানীতি অলৰেডি উৰিষ্যা গভৰ্ণমেণ্টে একচেপ্ট কৰিছে, তাৰ আমাৰ কাম চলি আছে। তো উৰিষ্যাটো তাৰে যিটো উৎকল ইউনিভাৰ্চিটি আমাৰ বা আপোনাৰ বেৰামপুৰ ইউনিভাৰ্চিটি তাৰ আণ্ডাৰত আমি কিতাপখিনি আকৌ তেনেকৈ তাত উৰিয়া আৰু ইংলিছ লেংগুৱেজত আমি উলিয়াম। এইবিলাক কথা আপোনালোকৰ সমস্যা হোৱা নাই? বিশেষকৈ মই মানে কিতাপ প্ৰকাশ কৰাৰ ক্ষেত্ৰত বা ৰাইটাৰবিলাক গোটোৱাৰ ক্ষেত্ৰত, কাৰণ এইবিলাক যথেষ্ট বৌদ্ধিক সমাজ এখনক গোটাবলগীয়া হয়। বহুত সমস্যা আছে, সকলোৰে লগত আপোনাৰ মানে টাচত থাকিবলগীয়া হয়, সকলোকে মেইনটেইন কৰাটো খুব টান। আজিকালি আমাৰ মোটামুটি আপোনাৰ 500 ৰাইটাৰ আছে, গোটেইখিনিক মেইনটেইন কৰা এইবিলাক আমাৰ মানুহ আছে, আমাৰ ষ্টেট ৱাইজ স্পেচিয়েলিষ্ট। আৰু তেখেতসকল এনেকুৱা নহয় আমি নতুন চামকো সুযোগ দিছোঁ, এনেকুৱা নহয়, কিন্তু আমাৰ পুৰণি অথৰ যিবোৰ আমাৰ টেক্সট বুক বুলি ক'ব পাৰি, পিয়'ৰ টেক্সট বুক লিখা তেনেকুৱা অথৰ আমাৰ বহুত আছে। আৰু আমি প্ৰথমতে অলপ সমস্যা ভুগিছিলোঁ, যিহেতু তাৰে লেংগুৱেজত উৰিয়া লেংগুৱেজ বা বেংগলী লেংগুৱেজ, কিন্তু তাৰ যিবোৰ আমাৰ মানুহ তাহাঁতৰ সহযোগত আমি তেনেকুৱা মানুহ বিচাৰি লৈছোঁ, তাত তাৰে কামখিনি ট্ৰান্সলেশ্যন হওক যিখিনি তাতেই হয়, তাতে তাৰ ভাল মানুহ আমি পাইছোঁ, তেনেকৈ কাম কৰি আছোঁ। এনেকুৱা কিবা কমপ্লেইন আহিছে নেকি ষ্টুডেণ্টৰ পৰা যে এইখিনি বস্তু নাই এইখন কিতাপত? তেনেকুৱা একচুৱেলি ফাৰ্ষ্ট এডিশ্যনত আহে যে কোনোবা এখন কলেজে ষ্টুডেণ্টে ক'ব প্ৰফেচাৰে যে আমাৰ টপিকটো নাই, কিন্তু আপুনি চাব এতিয়া আপুনি গোটেই 10-12খন ইউনিভাৰ্চিটি কাভাৰ কৰি কিতাপ উলিয়াটো টান। আমি বিচাৰোঁ কি 80% এটলিষ্ট চিলেবাছ তাত কাভাৰ হয়, আৰু যিখিনি কমপ্লেইন আহে আমি এইটো তেখেতসকলক সুযোগ দিওঁ যে মেডাম ইউ কেন ৰাইট দ্য পৰ্চন এণ্ড আমি এইটো এড কৰি ফিউচাৰ আমি এডিশ্যনৰ এইটো মেকআপ কৰি দিওঁ। এই ৰাইটাৰবিলাক ভাৰতবৰ্ষৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ, আনকি আমাৰ 3-4জন লণ্ডনতো আছে, নিউয়ৰ্কতো আছে। তেখেতসকলক আমি ভিয়া মেইল আমি যোগাযোগ কৰি তেখেতসকলে নিজৰ লিখা পৰ্চনখিনি পঠিয়াই, এনেকৈ আমি কৰোঁ। আৰু বিভিন্ন প্ৰান্তত ঘূৰি থাকিবলগীয়া হয় ইণ্ডিয়াৰ। আপোনালোকৰ কোৱালিটিটো খুব ভাল প্ৰিণ্টিঙৰ, এইটো ক'ত কৰা হয়? এতিয়া আমাৰ প্ৰিণ্টিং আমি স্পেচিয়েলি আমি গুৱাহাটীতে কৰা হয়। আমাৰ ইয়াত প্ৰেছত আমি যিহেতু ইয়াৰে আমি বাসিন্দা, ইয়াতে আমি সুযোগটো দিয়াৰ এটা চেষ্টা কৰোঁ, ইয়াৰে প্ৰেছখিনি অলপ আগবাঢ়ক। আৰু কিছু আমি কেলকাতাত কৰিবলগীয়া হয়, যিবোৰ কাৰণ আপোনাৰ ট্ৰান্সপৰ্টেশ্যনৰ এটা প্ৰব্লেম আছে। আমাৰ গুৱাহাটীৰ পৰা কেলকাতা কিতাপ পঠিওৱাৰ এটা প্ৰব্লেম আছে, এইটো আমি টাইম কনজিউমিং এটা প্ৰচেছ। তো যিখিনি কিতাপ আপোনাৰ আজিকালি ছেমিষ্টাৰটো টাইম তেনেকুৱা নাপায়, 1-2 মাহতে ছিজন, তো আমি কেলকাতাত নতুনকৈ প্ৰিণ্টিং কৰা ষ্টাৰ্ট কৰিছোঁ। ঠিক আছে, কিন্তু দিল্লী বা বেংগলোৰ হওক বা কলিকতা উৰিষ্যা এইবিলাক ঠিক আছে। নৰ্থ ইষ্টৰ ক্ষেত্ৰত কি ধৰণৰ? কাৰণ আমি ইতিমধ্যে গম পাওঁ আপোনালোকে নৰ্থ ইষ্টৰ প্ৰায়কেইখন ষ্টেটত কভাৰ কৰিছে। আমি মোটামুটি গোটেই 7 ষ্টেটছ আমি কভাৰ কৰিছোঁ। আৰু আমাৰ পদক্ষেপটো আমি যোৱা 3-4 বছৰৰ পৰা আৰম্ভ কৰিছোঁ ষ্টেট ৱাইজ বুকছ। আমাৰ নাগালেণ্ড ইউনিভাৰ্চিটিৰ আমাৰ প্ৰায় 100খন কিতাপ বাহিৰ হ'ল
আৰু আমাৰ ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট ইংলিছ ডিপাৰ্টমেণ্টৰ লগত MOU আছে, আণ্ডাৰষ্টেণ্ডিং আছে আমাৰ। তাহাঁতৰ যিখিনি প্ৰেছক্ৰাইব ইংলিছ লেংগুৱেজ বুক আমি উলিয়াওঁ। তেখেতসকলেও আমাৰ যিটো প্লেন সেইটো বহুত ছাপোৰ্ট কৰিছে তেখেতসকলে আগবাঢ়ি অহাৰ বাবে। কাৰণ আজিলৈ ধৰক তেনেকুৱা ষ্টেটবোৰৰ কাৰণে কোনো কিতাপ উলিওৱা নাই। সকলোৰে টাৰ্গেট থাকে আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, কিন্তু এতিয়া নেহু হওক, আপোনাৰ নাগালেণ্ড ইউনিভাৰ্চিটি, মণিপুৰ ইউনিভাৰ্চিটি, মিজোৰাম ইউনিভাৰ্চিটি, তেওঁলোকৰ নিজস্ব চিলেবাছ নেকি? তেখেতৰ নিজস্ব চিলেবাছ তেখেতসকলৰ, আৰু তাত আপোনাৰ আন ষ্টেটতকৈ 20-30% পৃথক। আগতে সেইখিনি তেওঁলোকে সুবিধা পোৱা নাছিলে। তেখেতসকলে অল ইণ্ডিয়া বুক পঢ়িছিলে, তো ষ্টুডেণ্টে আপোনাৰ কিছু টপিকছ পোৱা নাছিলে, এইটো অসুবিধা অলপ সন্মুখীন হৈছিল। এতিয়া আমি তাহাঁতৰ খুব কম দামত ষ্টুডেণ্ট ফ্ৰেণ্ডলি আমি তাহাঁতৰ প্ৰফেচাৰৰ হাতেৰে লিখুৱাওঁ যিখিনি টপিক আমি দিবলৈ চেষ্টা কৰিছোঁ। 100% চিলেবাছ তেনেকুৱা। আমি ইতিমধ্যে নাগালেণ্ডৰ 100খন পাৰ হ'ল কিতাপ, নেহুৰ আমাৰ 50খন কিতাপ পাৰ হ'ল, আগুৱাই গৈ আছোঁ, চেমিষ্টাৰ আহি আছে নতুন তেনেকুৱা। আৰু আমি খুব বস্তুটো ষ্টেট ৱাইজ কৰিব বিচাৰিছোঁ, কাৰণ তেতিয়া ষ্টুডেণ্টখিনি এটা সুবিধা সেইটোৱে। এই মানে বিকজ চপা কৰাৰ ক্ষেত্ৰত আপোনালোকে গোটেইখিনি কৰে, চপা কৰাৰ ক্ষেত্ৰত প্ৰব্লেম কিবা এনেকুৱা আহে নেকি? গ্ৰন্থ চপা কৰাৰ ক্ষেত্ৰত তেনেকুৱা আহে আপোনাৰ, কাৰণ আমাৰ ৰিচোৰ্চেছ হওক, প্ৰেছ হওক লিমিটেড। নিজা প্ৰেছৰ কথাটো চিন্তা কৰা নাই? এতিয়া আমাৰ নিজা প্ৰেছ আমাৰ এটা আছে, আমি কিন্তু তাত আমাৰ এতিয়া ইতিমধ্যে আমাৰ ধৰক 10% কাম আমাৰ তাত হয়, 90% আমি বাহিৰত দিবলগীয়া হয়। হয়, আমি অলৰেডি 4000 টাইটেলছ ক্ৰছ আমাৰ পাব্লিকেশ্যনৰ, তাৰ মাজত ধৰক 2000ৰ পৰা 3000 আমাৰ বেষ্ট ৰানিং। গতিকে আমি এটা চিন্তা চৰ্চা কৰিছোঁ আগবঢ়োৱাৰ বাবে প্ৰেছ অত্যাধুনিক প্ৰেছৰ কথা ক'ব নাই নেকি? আমি ভাবিছোঁ অলৰেডি প্লেনত, যিহেতু এইবোৰ অলপ ইনভেষ্টমেণ্টৰ প্ৰব্লেম, আমি লাহে ধীৰে ভাবিছোঁ আমি আগন্তুক 2 বছৰ ভিতৰত এটা ডাঙৰ মাল্টি কালাৰ ভাল প্ৰেছ এটা কৰিম বুলি ভাবিছোঁ। অসমৰ অন্যান্য মই পাঠ্যপুথি বুজিব লাগে, কিন্তু আপোনালোকে বহুত বৰ ইম্পৰ্টেণ্ট ইয়াতে আছেই শব্দ কোষৰ ক্ষেত্ৰত বা জ্যোতিপ্ৰসাদকে বিভিন্ন গ্ৰন্থ প্ৰকাশ কৰিছে। হয়, আপোনালোকে খুব চিলেক্ট মানে চাই পেলাইহে প্ৰকাশ কৰে। হয়, এইবিলাক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ দেখিছে? সাধাৰণতে আলোচনা হয় যে কিতাপ নপঢ়ে মানুহে, এই ধৰণৰ কথাটোৰ ক্ষেত্ৰত আপোনালোকে কিবা পাইছেনে অসুবিধা? হয়, কিতাপ পঢ়াটো কমিছে, কিন্তু তেনেকুৱা নহয় যিদৰে মানুহে কৈ আছে, আলোচনা যিদৰে হৈছে তেনেকুৱা নহয়। ভাল কিতাপৰ প্ৰয়োজন, আৰু ভাল গ্ৰন্থ এখন মাৰ্কেটত দিব পাৰিলে নিশ্চয় পঢ়া মানুহ আছে। সেইটোৱে মেইন কথা। মানুহৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি কিতাপ উলিয়াব লাগে। তেনেকুৱা এখন মই কিতাপ লিখি দিলোঁ সেইটো নহ'ব। মানুহে পাঠকে লাগে নে নালাগে বা সেই ছাবজেক্টটো বিচাৰে নিবিচাৰে, আপোনাক এই ধৰণৰ চিলেক্ট কৰি লয় নিশ্চয়। আমি তেনেকুৱা আমাৰ খুব চিলেক্টিভ আমি, আৰু আমি মেইনলি আপোনাৰ টেক্সট বুক ষ্টুডেণ্ট অৰিয়েণ্টেড পাব্লিচাৰ আছিলোঁ। এতিয়া আমি অলপ বাহিৰা কামো কৰিছোঁ। আমাৰ ভালেকেইখন মানে আমাৰ অসমত চলা ডিক্সনেৰী হওক, শব্দকোষ আমাৰ হাততে আছে বৰ্তমান। আৰু মই ভাবোঁ পাব্লিচাৰ বাঢ়ক আৰু বাঢ়ক, আমাৰ যুৱচাম আহক আৰু কিতাপ বাঢ়ক, কিন্তু বস্তুটো অলপ ভাল কিতাপ উলিয়াব পাৰিলে আমাৰো এটা ভাল সমাজৰ বাবে। বিভিন্ন ইণ্ডাষ্ট্ৰীতকৈ বিশেষকৈ গ্ৰন্থ জগতখনৰ লগত জড়িত এটা ডাঙৰ অসমীয়া মানুহৰ হাতত থকা, এইটো ভাল হ'লে ভাল হ'লে নিশ্চয় আমাৰ ভাল লাগে। আৰু ইনাৰ প্ৰতিযোগিতা হওক, কিন্তু এটা মানে আজি বেলেগ ধৰণৰ এটা প্ৰতিযোগিতা হ'ব নালাগে, যদি সেইটো হ'ব নালাগে। এনেই যি কি নহওক আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা কি? আমাৰ ভৱিষ্যত তেনেকৈ আগুৱাই আছোঁ। আমাৰ ভৱিষ্যত আমি যিদৰে আমি এতিয়া নৰ্থ ইষ্ট মানে উত্তৰ পূবত আছোঁ, ঠিক তেনেদৰে আমি ভাৰতীয় পৰ্যায়ত এটা ভাল পাব্লিচাৰ হোৱাৰ নাম এটা হোৱাৰ চেষ্টা পৰিকল্পনা, আৰু কিছু বছৰ লাগিব, সময় লাগিব, আমি কৰি আছোঁ। আপুনি আৰু আপোনাৰ এজন ভাই তেওঁ জড়িত, তেখেতৰ নামটো কি আছিলে? অপ্ৰতিম দাস। তেওঁ দিল্লী অফিচ চাই? তেওঁ দিল্লীৰ পৰা গোটেই নৰ্থ এণ্ড ৱেষ্ট এণ্ড চাউথ কভাৰ কৰে। এইখনেই হ'ল অশোক বুক ষ্টল, যিকেইজনৰ মাধৱ দাস, তেখেতৰ দুজন পুত্ৰ যথেষ্ট শিক্ষিত যুৱক, আৰু তেওঁলোকে এই পিতৃয়ে আৰম্ভ কৰা এই বিষয়টোৱে তেওঁ আগুৱাই লৈ গৈছে, আৰু সমগ্ৰ ভাৰতবৰ্ষত অসমক চিনাকি কৰি দিছে, গ্ৰন্থ জগতখনক চিনাকি কৰি দিছে, আৰু বিশেষকৈ শিক্ষাৰ লগত জড়িত যিখিনি শিক্ষানুষ্ঠানৰ লগত জড়িত, বিশ্ববিদ্যালয়ৰ লগত জড়িত গ্ৰন্থসমূহ এখেতসকলে প্ৰকাশ কৰিছে। মই ভাবোঁ যে অসমৰ কাৰণে সাংঘাতিক এটা গৌৰৱৰ বিষয় এই অশোক বুক ষ্টল, আৰু তাৰ কাৰণে আমি যি আলোচনা কৰিছিলোঁ যে অসমৰ মানুহে বহুতে আপোনালোকে যিহেতু প্ৰচাৰ কৰিব নিবিচাৰে, মানে জানিব লাগিব, কাৰণ আপোনালোকক দেখি আৰু আগুৱাই যাব যে এই ধৰণৰ ৰাস্তাত আমি যাব পাৰোঁ, এটা শুদ্ধ ৰাস্তাত, ভাল ৰাস্তাত, অসমখনৰ স্বাৰ্থত আমি যাব পাৰোঁ। সেইকাৰণে এইটো এটা বৰ প্ৰয়োজন। আৰু মানুহে অসমৰ মানুহ বুলি যে আমি বাহিৰলৈ গৈ ব্যৱসায় কৰিব নোৱাৰোঁ, এইটো ধাৰণা ভুল।
আমি মানে আমাৰ নেশ্যনেল লেভেলত আমি যোৱাৰ চেষ্টা কৰিব লাগে কাৰণ আমাৰ যিমানখিনি ছাত্ৰ ছাত্ৰী ইয়াত শিক্ষিত ছাত্ৰ ছাত্ৰীয়ে গোটেইখিনি আৰু আমি এটা ইণ্ডিয়ান লেভেলত আমি আসামক ৰিপ্ৰেজেণ্ট কৰিব লাগে এইটো এটা মেছেজ যে আমি অসমীয়া মানুহে অসমৰ ব্যৱসায়ীয়ে সমগ্ৰ ভাৰতবৰ্ষত ব্যৱসায় কৰিব পাৰে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত গৈ পেলাই আমি ব্যৱসায় কৰিব পাৰোঁ এইটো এটা ডাঙৰ এই অশোক বুক ষ্টলে এটা ডাঙৰ মেছেজ দিছে আৰু এইটো এটা নতুন ৰাস্তা নতুন পথ মুকলি কৰি দিছে মই বিশেষকৈ অশোক বুক ষ্টলৰ প্ৰতিগৰাকী বিশেষকৈ মাধৱ দাস তেখেত আজি নাই তেখেতসকলৈ মই ধন্যবাদ জনাইছোঁ তেখেত ব্যস্ত আৰু অমৰজিৎ দাস আপোনালৈ মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু এই ক্ষেত্ৰত আপোনালোকক যিসকলে পেট্ৰন কৰে যিসকলে সহায় কৰিছে বিভিন্ন ধৰণৰ এজন বিশেষ ব্যক্তিক আমি জাষ্ট ফটো এখন ল'ব বিচাৰিছোঁ এখেতেই গোটেই বিষয়টো দাঙি ধৰিছিলে এখেতে গোটেই এই অশোক বুক ষ্টলক যথেষ্ট সহায় কৰিছে এটা গাইড কৰিছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি কেনেকৈ ব্যৱসায় কৰিব পাৰোঁ যে তেখেতসকলেও মই ধন্যবাদ জনাইছোঁ কাৰণ সকলোৱে অৰিহণাত অশোক বুক ষ্টল আজি এইটো পৰ্যায়ত আছে বিশেষকৈ অধ্যাপকসকল ইয়াৰ লগত জড়িত মানে বৌদ্ধিক সমাজখনক সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু অশোক বুক ষ্টলক আজি এই ভাৰতবৰ্ষত এইটো পৰ্যায়লৈকে অনাত অসমক আজি আগুৱাই লৈ যোৱাত সকলোকে মই পুনৰ ধন্যবাদ জনাইছোঁ